আজি এইচএছ ছেকেণ্ড ইয়াৰৰ এছামিছৰ কুৱেশ্যন এনচাৰ আলোচনা কৰিম। যদি ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া সকলোৰ আগত ভিডিঅ'টো পোৱাৰ কাৰণে। ব'লা ভিডিঅ'লৈ যাওঁ। পাঠটোৰ নাম হৈছে মাতৃমুখ দৰ্শন 1 নম্বৰ লেচন। অতি চমু প্ৰশ্ন মূল্যাংক 1 নম্বৰ কুৱেশ্যন মাতৃমুখ দৰ্শন শীঘ্ৰ পাঠটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? উত্তৰ মোৰ মাতৃমুখ দৰ্শন শীঘ্ৰ পাঠটো ডক্টৰ নগেন শইকীয়া সম্পাদিত বেজবৰুৱাৰ ৰচনাৱলী প্ৰথম খণ্ডৰ পৰা লোৱা হৈছে। 2 নম্বৰ কুৱেশ্যন সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? উত্তৰ সম্বলপুৰ ভাৰতৰ উৰিষ্যাত অৱস্থিত। 3 নম্বৰ কুৱেশ্যন বেজবৰুৱাৰ মাতৃমুখ দৰ্শনৰ বাবে ক'ৰ পৰা ক'লৈ যাত্ৰা কৰিছিল? উত্তৰ বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল। 4 নম্বৰ কুৱেশ্যন 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সঙ্গী কোন আছিল? উত্তৰ 1930 চনত 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সঙ্গী আছিল তেওঁৰ সহধৰ্মিনী প্ৰজ্ঞা সুন্দৰী দেৱী আৰু সৰুজনী কন্যা। 5 নম্বৰ কুৱেশ্যন লক্ষ্মীনাথ বেজবৰুৱা ৰচিত এখন ধেমালি নাটকৰ নাম লিখা। উত্তৰ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমালি নাটকৰ নাম লিটিকাই। চমু প্ৰশ্ন মূল্যাংক 2 বা 3। 1 নম্বৰ কুৱেশ্যন মাতৃমুখ দৰ্শন শীঘ্ৰ পাঠটিৰ নামকৰণ তাৎপৰ্য ব্যাখ্যা কৰা। উত্তৰ কৰ্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ যোৱাৰ সাহিত্যৰথী বেজবৰুৱাই কৰ্মব্যস্ততাৰ ভাৱে দীৰ্ঘদিন ধৰি মাতৃভূমি অসমৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে। প্ৰায় 1.5 বছৰ পিছত মাতৃভূমি অসমলৈ অহাৰ কথাটো তেওঁ মাতৃৰ মুখ দৰ্শনৰ লগত ৰিজাইছে। সেয়েহে পাঠটিৰ নাম মাতৃমুখ দৰ্শন দিয়া হৈছে। 2 নম্বৰ কুৱেশ্যন মাতৃমুখ দৰ্শন শীঘ্ৰটিত মাতৃ শব্দৰ কি বুজোৱা হৈছিল? কিমান বছৰ পিছত লিখকৰ মাতৃ দৰ্শন হৈছিল? উত্তৰ মাতৃমুখ দৰ্শন শীঘ্ৰটিত মাতৃ শব্দৰে মাতৃভূমি অসম বুজোৱা হৈছিল। প্ৰায় 1.5 বছৰ পিছত লিখকৰ মাতৃ দৰ্শন হৈছিল। 3 নম্বৰ কুৱেশ্যন লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল? উত্তৰ গুৱাহাটীত অহাৰ পিছত কটন কলেজৰ ছাত্ৰসকলে গধূলি সভা পাতিছিল। বেজবৰুৱাক নিমন্ত্ৰণ কৰিছিল আৰু সভাত তেওঁলোকৰ কোনোৱাজনে সুৱলাকৈ ইংৰাজী আৰু অসমীয়াত ভাষণ দিছিল। কোনোৱে সুললিত কণ্ঠেৰে গীত গাইছিল আৰু কোনোৱে বিহাৰ ওজাপালি গাই লিখকক আহ্লাদিত কৰিছিল। এইদৰে ছাত্ৰসকলে লিখকক অভিনন্দন জনাইছিল। 4 নম্বৰ কুৱেশ্যন মাতৃমুখ দৰ্শন লিখকে উল্লেখ কৰা মজিও আৰু জ্ঞান কোন আছিল? উত্তৰ মোৰ মাতৃমুখ দৰ্শন লিখক উল্লেখ কৰা মজিও আছিল কবি আৰু বিখ্যাত চাহ খেতিয়ক সদাগৰ চন্দ্ৰ কুমাৰ আগৰৱালা আৰু জ্ঞান আছিল আলালৰ কলেজৰ প্ৰিন্সিপাল জে বৰুৱা বেৰিষ্টাৰ এট লৰ। 5 নম্বৰ কুৱেশ্যন লক্ষ্মীনাথ বেজবৰুৱা গুৱাহাটীক ভাল লগা 3টা কাৰণ উল্লেখ কৰা। উত্তৰ ক নম্বৰ প্ৰাকৃতিক সৌন্দৰ্য ব্ৰহ্মপুত্ৰৰ মাজৰ উমানন্দ কামাখ্যা আদ্যকান্ত আদি অলেখ অতুলনীয় প্ৰাকৃতিক সৌন্দৰ্যৰে গুৱাহাটীৰ ভৰপূৰ। এইসমূহে লিখকক আনন্দ দিছিল। খ নম্বৰ ঐতিহাসিক উৎকৰ্ষ গুৱাহাটীৰ বিভিন্ন ঐতিহাসিক স্থানেৰে ভৰপূৰ। এইবোৰৰ তীৰ্থযাত্ৰীৰ তীৰ্থস্পৃহা পলুৱাব পাৰে। এই ঐতিহাসিক স্থানসমূহৰ বাবেও গুৱাহাটীক লিখকে বৰ ভাল পায়। ঘ নম্বৰ প্ৰাচীন জ্ঞান গৌৰৱ গৰিমাত গুৱাহাটীত থকা বহু প্ৰাচীন স্থানেৰে প্ৰত্নতাত্ত্বিক প্ৰাচীন জ্ঞানৰ দুৱাৰ মুকলি কৰি মনত বিস্ময় জগাই দিব পাৰে। এইবোৰৰ বাবেও গুৱাহাটীত লিখকৰ বৰ আদৰৰ। দীঘল প্ৰশ্ন মূল্যাংক 4 বা 5। 1 নম্বৰ মোৰ মাতৃমুখ দৰ্শন পাঠটিৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেলযাত্ৰাৰ চমু বিৱৰণ আগবঢ়োৱা। উত্তৰ কৰ্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ লোৱা সাহিত্যৰথী বেজবৰুৱাই কৰ্মব্যস্ততাৰ বাবে দীৰ্ঘদিন ধৰি মাতৃভূমি অসমলৈ আহিব পৰা নাছিল। অৱশেষত 1930 চনৰ
19 ছেপ্টেম্বৰ সম্বলপুৰৰ পৰা অসমলৈ বুলি যাত্ৰা আৰম্ভ কৰে। সংগী আছিল সহধৰ্মিণী প্ৰজ্ঞা সুন্দৰী আৰু সৰু ঝি। বেংগলৰ নাগপুৰৰ ৰেলেৰে সম্বলপুৰৰ পৰা 2 ঘণ্টা যাত্ৰা কৰি তেওঁ ঝাৰচুগুড়া জংচন নামে আৰু তাৰ পৰা কলিকতা অভিমুখে ৰেলত উঠে। তেওঁলোকৰ লগত খোৱা বস্তু নিয়া নাছিল, যাৰ বাবে তেওঁ পৰিয়ালটো ভোকে লঘনে যাব লগা হ'ল। 29 ছেপ্টেম্বৰ ৰাতি 8 মান বজাত তেওঁ কলিকতা নামি এঠাইত এমুঠি খাই নিশাতুৰভাৱে জিৰণি ল'লে। কলিকতাৰ পৰা অসম অভিমুখে যাত্ৰা আকৌ গাড়ীখনত অত্যাধিক যাত্ৰী উঠি লিখকৰ পৰিয়ালক যথেষ্ট আহুকালত পেলালে। 21 ছেপ্টেম্বৰ লিখকৰ পৰিয়ালে শিয়ালদা ষ্টেচন এৰি 22 ছেপ্টেম্বৰত গুৱাহাটী উপস্থিত হয়হি। 2 নম্বৰ কুৱেশ্যন, মোৰ মাতৃদৰ্শন পাঠটিত লিখকে উল্লেখ কৰা মহাদেৱৰ কৃতিকৰ্মৰ কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা। উত্তৰ: মহাদেৱে কাম বন নকৰি ভাং দাতু খাই ঘৰতে বহি থকা দেখি এদিনাখন পাৰ্বতীয়ে ককৰ্থনা কৰিলে, ঘৰতে বিষটো আছে, ঘাঁহ পানী খাই নদুখা হৈছে, তাৰেই হাল বাই খেতি বাতি কৰি ধান এগালমান সাজিব পাৰে বুলি ধিক্কাৰ দিলে। পাৰ্বতীৰ কথা শুনি মহাদেৱৰ বৰ বেজাৰ লাগিল। অকলে অকলেই খেতি কৰিবলৈ যাওঁতে দৃঢ় সংকল্প ল'লে আৰু বিষবৰ ওপৰত উঠি পথাৰলৈ গ'ল। কৃষি কৰ্ম আৰম্ভ হ'ল। কিছুদিনৰ ভিতৰতে খেতি কৰি গোটেইখন উভৈ নদী কৰি পেলালে। চোৱা খোৱা গুচিল। ঘৰলৈ আহিবলৈ এৰিলে। এফালে হিতে বিপৰীতে হোৱাত পাৰ্বতীয়ে সমস্যাত পৰিলে। গিৰীয়কক ঘৰলৈ মাতি আনিবলৈ নন্দী ভিঙ্গে আদি কৰি জোৰে জোৰে মানুহ পঠুৱাবলৈ ধৰিলে, পিছে কামত নাহিল। এইবাৰৰ নাৰদক ৰিপুৱা ধৰিলে। নাৰদে মহাদেৱক ঘৰলৈ আনিবলৈ খাটনি ধৰিলে। কাৰো কথা নুশুনাই মহাদেৱৰ নাৰদৰ খাটনিকো কাণ নকৰিলে। অলেখ ভাবি পাৰ্বতীয়ে এইবাৰৰ অসংখ্য মহ ডাঁহ চেৰেপা সৃষ্টি কৰি মহাদেৱক আমনি কৰিবলৈ পঠাই দিলে। একো কামত নাহিলে। অৱশেষত হা-হুহু নামৰ 2জন মানৱপুত্ৰ সৃষ্টি কৰি পঠাই দিয়াত মহাদেৱৰ সমস্ত খেতি পুৰি ধ্বংস কৰিলে। 3 নম্বৰ কুৱেশ্যন, হা-হুহু কোন আছিল? এওঁলোকক কি কাৰণে সৃষ্টি কৰিছিল লিখা। উত্তৰ: হা-হুহু পাৰ্বতী মানৱপুত্ৰ আছিল। মাধৱদেৱে কাম বন নকৰি ভাং দাতু খাই ঘৰতে বহি থকা দেখি এদিনা পাৰ্বতীয়ে ককৰ্থনা কৰিলে, ঘৰতে বিষটো আছে, ঘাঁহ পানী খাই নদুখাটো হৈছে, তাৰে হাল বাই খেতি বাতি কৰি ধান এগালমান সাজিব পাৰে বুলি ধিক্কাৰ দিলে। পাৰ্বতীৰ কথা শুনি মহাদেৱৰ বৰ বেজাৰ লাগিল। অকলে অকলেই খেতি কৰিবলৈ যাবলৈ দৃঢ় সংকল্প ল'লে আৰু বিষৰ ওপৰত উঠি পথাৰলৈ গ'ল। কৃষিকৰ্ম আৰম্ভ হ'ল। কিছুদিনৰ ভিতৰতে খেতি বাতি কৰি গোটেইখন উভৈ নদী কৰি পেলালে। চোৱা খোৱা গুচি গ'ল। ঘৰলৈ আহিবলৈ এৰিলে। এফালে হিতে বিপৰীতে হোৱাত পাৰ্বতী সমস্যাত পৰিলে। গিৰীয়কক ঘৰলৈ মাতি আনিবলৈ নন্দী ভেঙ্গী আদি কৰি জোৰে জোৰে মানুহ পঠুৱাবলৈ ধৰিলে, পিছে কামত নাহিল। এইবাৰৰ নাৰদক ৰিপু ধৰিলে। নাৰদে মহাদেৱ ঘৰলৈ আনিবলৈ খাটনি ধৰিলে। কাৰো কথা নুশুনি মহাদেৱ নাৰদৰ খাটনিকো কাণ নকৰিলে। অনেক ভাবি পাৰ্বতীয়ে এইবাৰৰ অসংখ্য মহ ডাঁহ চেৰেপা সৃষ্টি কৰিলে। মহাদেৱক আমনি কৰিবলৈ পঠাই দিলে। একো কামত নাহিল। অৱশেষত হা-হুহু নামৰ 2জন মানৱপুত্ৰ সৃষ্টি কৰি পঠাই দিয়াত মহাদেৱৰ সমস্ত খেতি পুৰি ধ্বংস কৰিলে। 4 নম্বৰ কুৱেশ্যন, ডিব্ৰুগড়ত গোটাচেৰেক কথাই মোক বৰ সন্তোষ দিছিল। ডিব্ৰুগড়ত কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল বুজাই লিখা।
উত্তৰ দীৰ্ঘদিনৰ অন্তত মাতৃভূমি আহি বেজবৰুৱাই বহু পৰিৱৰ্তন দেখা পাইছিল। ডিব্ৰুগড়ৰ গোটেচেৰেক কথাই লিখকৰ বৰ আনন্দ দিছিল। প্ৰথমে ডিব্ৰুগড় অসমীয়া তিৰোতাসকল শিক্ষা দীক্ষা আৰু ৰাজহুৱা কথাটিত পুৰুষৰ সমকক্ষ হ'বলৈ আগবঢ়াইছিল। সভা সমিতিত পতাত তেওঁলোকৰ আগৰণুৱা হৈ পৰিছিল। অথচ তেওঁলোকৰ ত্ৰিসুলভ গাম্ভীৰ্য আৰু কমনীয়তাৰ এচুলিমানো হ্ৰাস হ'বলৈ দিয়া নাছিল। সভাই সমিতিয়ে বক্তৃতা দিয়াৰ ক্ষেত্ৰত দুয়োগৰাকীক অনেক পুৰুষো চেৰ পেলাইছিল। দ্বিতীয়তে ডিব্ৰুগড় ডেকাসকলৰ উদ্যমৰ ফলত সমৃদ্ধ হৈ পৰা ৰংগশালাটো দেখিও লিখকে মনত সন্তোষ পাইছিল। থিয়েটাৰৰ ভাৱে অসমীয়া চিত্ৰবিদ ডেকাসকলে অঁকা ছবি এনে সুন্দৰ আছিল যে সেইবোৰ কলিকতাৰ নিপুণ চিত্ৰবিদ ডেকাসকলে অঁকা ছবিতকৈও কোনো গুণে কম নাছিল। নাট্যকলা ডিব্ৰুগড়ৰ সম্ভ্ৰান্ত ঘৰৰ ডেকাসকলে আশাতীতভাৱে উন্নত কৰিছিল। পেইণ্টিং আৰু ফটোগ্ৰাফী মুক্তনাথ বৰদলৈয়ে কৃতিত্ব দেখুৱাইছিল। প্ৰভাতচন্দ্ৰ দাস আৰু জনদিয়েকৰ অভিনয়ে কলিকতাৰ বিখ্যাত অভিনেতাতকৈও কোনো গুণে কম নাছিল। এনেবোৰৰ কথাই লিখকৰ মনত বৰ সন্তোষ দিছিল। ৫ নম্বৰ কুৱেশ্যন লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত বুজাই লিখা। উত্তৰ নাট মঞ্চনৰ ক্ষেত্ৰত মৌলিক নাটকৰ অভিনয় সৰহ কৰিবলৈ পৰামৰ্শ দি বেজবৰুৱাই কৈছিল যে বিদেশী নাটকৰ মঞ্চন কৰাত তেওঁ বৰ সন্তোষ পালেও ঘোৰ বিদেশী নহয়। অৱশ্য তেনে নাটকবোৰৰ অনুবাদ প্ৰকৃত অসমীয়া অনুবাদ হ'ব লাগে বুলি উল্লেখ কৰিছে। বাল বিদেশী নাটকৰ উৎকৃষ্ট ভাৱ সম্পদেৰে অসমীয়া সাহিত্যৰ সৌন্দৰ্য বঢ়োৱাটো অতি শোভন কথা বুলি তেওঁ উল্লেখ কৰিছে। কিন্তু সেয়া কৰিবলৈ যাওঁতে বাৰী বঙালুৱা অনুবাদ নকৰি আচল অসমীয়া অনুবাদ হোৱা উচিত বুলি তেওঁ পৰামৰ্শ দিছে। ভিডিঅ'টো কেনেকুৱা লাগিছে? যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া সকলোৰ আগে ভিডিঅ'টো পোৱাৰ কাৰণে। ফেচবুক পেজত গৈ ফ'ল' কৰি দিয়া আৰু শ্বেয়াৰ কৰি দিয়া তোমাৰ বন্ধুবৰ্গৰ ওচৰত তেওঁলোকে ভিডিঅ'টো চাব পাৰে। আকৌ নেক্সট ভিডিঅ' লৈ আহি আছোঁ।